हेलो बंधुসকল আপোনালোকে চাই আছে ক্ৰেজি এনএইচকে চেনেলটি যদিহে আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সাবস্ক্ৰাইব কৰিব আৰু এনে ধৰণৰ নতুন নতুন ভিডিঅ' চাবলৈ বেল আইকনটো ক্লিক কৰিব ধন্যবাদ জানো জানো ময়ো জানো তোমাৰ হিয়া মমি এই এমন বাতেছে হেৰি এই যে কি ক্ৰেজি এনএইচকে নে কি চেনেলটো চাওঁচোন চাওঁ বৰ ধুনীয়া ধুনীয়া ভিডিঅ' দিছে বুলি কোৱা শুনিছোঁ অঁ হয় নেকি ৰ চাওঁচোন অঁ এখন ভীমকল বোলাখন নে কিবা মজা লাগিব দে চাই অঁ হয় 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 এইটো কোন হয় বে কোন হয় পান দোকানী আরে পান দোকানী গৈ এক্টৰ হৈ গ'ল এখন এই ভাল এক্টিং কৰে দেই পোৱালিটো চাব লাগিব তিনিটা আঙুলি হৈ আহিছে কি হ'ল তই ইমান হাঁহি আছ যে হয় ৰুমলৈকে শুনিছোঁ বে তই আহিলি মানে তহঁতৰ দোলাই ৰখি আছিলো এই কন কাম এটা কচোন এই যে ফাৰ্ষ্ট চেমৰ নতুনকৈ ল'ৰা এটা আহিছে যে কালিয়াকে টুপি পিঠ থাকে যে যা ল'ৰাটোক মাতিলে আনগৈ যা কেলে এই বাকৰা বনাওঁ আজি কি ৰেগিং কৰিবি নেকি এই যা না তই মাতি আনগৈ যাওঁ বল বল জীবন কৰি থাক না চালা টাইমটো ইমান দেৰি হ'ল সেইকেইটা অহাই নাই যেতিয়ালৈকে কোন সেইকেইটা কোনৰ খেতি সেই পোৱালিটো সেইকেইটা ভয় পোৱালিটো তাক কি মাতিব এই কাম এটা কৰ না ফোন এটা কৰ না কালে কোন ক'লে এই লৈ আহিলোঁ এই চা ঐ তোৰ নামটো কি খেয়াছ হয় গুৰু তোৰ কি নামৰ আগে পিছে আৰু একো নাই নেকি আছে দাদা চাল 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 ঐ তুমি কোন কি হ'ল ঐ তুমি কোন তুমি কোন মানে দাদা টুপিটো কি টুপি 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 কোন আরে ইয়ার থোপড়া সা হ'ব এতিয়া কচোন ক তোৰ নামটো ক খেয়াছৰ ধাদমি ঐ গাধ তই মতা নে মেগিয় মতা দাদা ঐ কেনেকৈ গম পাম হে তই মতা বুলি এই মূৰ্খ নামটোৱে দেখোন ভালকৈ ক'বলৈ নাজানো কিডাল পঢ়িবলৈ আহিছ শ্ৰী খেয়াছৰ ধাদমি অঁ এনেকৈ কবি তোৰ কি আগফাল আৰু পাছফাল কি আমি বেলেগকৈ সুধিম গৰু চালা ভুল হৈ গৈছিল দাদা ক্ষমা কৰিব আৰু এনেকৈ কেতিয়াও ভুল নকৰোঁ এই বাৰু তোৰ পাৰ্টিটো কি আছিলে ধাদমীয়া দাদা অ' ধাদুমীয়া ঐ তোৰ কথা এটা কওঁ কওক দাদা তোৰ ধাদুমীয়া উপাধিটো ধাদুটো কাটি মিয়া কৰি পেলাই বুজিছ কিয় দাদা কিয় মানে অসম আৰু ভাৰত চৰকাৰে যে নতুনকৈ নাগৰিকত্ব সংশোধনী আইনখন বলবৎ কৰিব লৈছে তই কি গম নাপাৱ নেকি হয় পাওঁ দাদা আমি কিছুদিন আগত জোৰ সমদল এটা কৰিছিলোঁ অ' হয় নেকি গুড গুড এটা সময়ত যে অসমখন বিদেশী তলতীয়া হ'ব এইটোতো খাটাঙেই তোৰ সেই ধাদুমীয়া ধাদুটো কাটি মিয়া কৰি পেলাবি তেতিয়াহে মিয়াৰ লগত থকাৰ সুবিধা পাবি কিয় দাদা ঐ গৰু মিয়া ৰাজত্ব হ'ব সেইকাৰণে কৈছোঁ আমিবোৰেতো থাকিবলৈ চান্স নাপামেই চাগে নাই দাদা মৰিলেও মৰি যাম তথাপিও এনে নিজ কাম নকৰোঁ লাগিলে তেজ দিম তথাপিও নিজৰ উপাধি সলনি নকৰোঁ অ' ইয়াচোন বৰ ডাঙৰ ডাঙৰ লেকচাৰ বাৰু তাক যাব দে ঐ কনক এইজন যে অসমীয়া তেজ থকা ল'ৰা দেই ভাল লাগিলে ন অঁ সঁচাই ভাল লাগিল কিন্তু দেই ঐ বল তই যাচোন ভাল চাই এটা লৈ আহ বাকৰা না মাল আন কি আন মজা ফুৰা এটা লৈ আহিছা ঠিক আছে বছ গৈছোঁ তেন্তে ভাল বাকৰা এটা লৈ আহোঁ ন এই দাদা দাদা এই সি গ'ল যেতিয়া মই এইফালে জনাম দেই কি হ'ল? চকন আহিছিলে? এইফালে মজা কি ল'ম? এয়া ল'ম
একোৱাই মজা অকল মোবাইল দুইটা এই ভাল বাটা এটা লৈছো মাত মাত মা একদম ভাল আছে হ'ব দে ঐ বলে তোৰ নাম কি বে নমস্কাৰ মহেন্দ্ৰ গৰু সম্পূৰ্ণ নাম ক মহেন্দ্ৰ ওৰাং দাদা কুকুৰ তই মতা নে মাইকীও সুধিব লাগিব নেকি তহঁতক মতা দাদা মতা বুলি কেনেকৈ গম পাম ক্ষমা কৰিব দাদা শ্ৰী মহেন্দ্ৰ ওৰাং এনেকৈ কবি আকৌ বুৰ্বক ঐ তই কেইডাল লাঠি লৈ আহিছ মানে দাদা লৈ গৰু তই এনেই ফাৰ্ষ্ট টাইম পালি হা কেইডাল আছে তাও নাজানো মাৰ্কশ্বিটখনৰ মুঠ নম্বৰ কাষত থকা লাঠিডাল দেখা নাই নেকি তই অঁ সেইটো দেখিছোঁ দাদা কোৱা কথা নাই এডাল দাদা চাবাছ বেটা পাৰ্চেণ্টেজ 94.5 দাদা ৱাও গুড বেটা ঐ ইয়াৰ পঠাই দে এনেও ক্লাছো যাবলৈ হৈ গ'ল ৰাতিলৈ দেখা যায় যা 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 আহিছোঁ দাদা লৈ ল এই কৰা যাম বল 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 যা যা ওলাই যা কৰি কেমেৰাটো লৈ যাম মাল আহিব চলি চলি দাদা আই ধরো লো ভাই আও দাদা Cheers! আগে পিছে খোৱা অভ্যাস নাই চাগেতো ন বহুত কাৰাকে বনাইছে আৰে খা খা ভাই হোষ্টেল জীৱনতে খা ঘৰতো এনেকুৱা মেহফিল হোৱাই নাই চাগে কোনোদিন না কি কোৱা হয় হয় নহয় ক'ত পাবি এনেকুৱা আজাদী আৰু কেতিয়াও নাপাওঁ গম পাইছ মালটো অলপ কাঢ়াই হ'ল বুজিছ মই নোৱাৰিছো দেই আরে খানা ভাই একদম গৈছে ভাই ল দে মইলে খাবই নালাগে আচ্ছা অলপ আগতে বুবুলক লগ পাইছিলো বুজিছ বুবুলে কৈছিলে তহঁতৰ বোলে ৰাতিপুৱা বেছ জমিল জমিছিল ন জমিছিল হে মক্কেল কেইটা আকৌ লৈ আনগৈ যা কোনকেইটা এই ৰাতিপুৱা অহা কেইটা আকৌ ওৰাং উৰাং না চোৰাং বুলি কোৱাটো আকৌ লৈ আনগৈ যা এই ভাই আকৌ লৈ আনগৈ যা উৰাঙক লৈ আনিবি উৰাং যা ঐ কনক যা কোৱাটাৰলৈকে যা কোৱাটাৰলৈকে যা পইচা মই দিম যা তই চিন্তা নকৰি ভাই যা পইচা মই দিম ৰে তই চিন্তা কৰে ভাই যা না এই বুজাই দে না মোৰ কথাটো বুজাই দে মই তোৰ নাম কৈ পিনে লৈ আৰে মোৰ নাম কবি নাম চবে চিনি পাই যা ঠিক আছে মই লৈ যা যা নহ'লে মোৰ ৰিক্স ল'বি আৰে মালে চেছ যদি তাৰ নামত নিলে মোৰ নাম ৰিক্স ল'বি যা মোৰ মানুহ শুনিছে নাই আৰু মাল লৈ আহিলো মহল্লা বা পইচা দি দিম তই আরে বস তুই কি বলি ধন্যবাদ দিম রে বস ওকে 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 মই দি দিম চিন্তা নকৰিবি খাপ খাপ না কি কোৱা দোষ ওকে হাবিব এই আহি গ'ল বে হা এই হেল্ল কোন আইলে আরে সালাম মক্কেল আইলে মক্কেল
মই ধন্যবাদ দিম তোমাক ঐ বহিলা যে প্ৰশ্ন সুধিম সঠিক আনচাৰ দিবি কি কোৱা বছ ল'ৰা তোৰ লগত ভালকে কথা বতৰা নহ'লে নহয় হয় দাদা আৰে কি হয় দাদা চালা চৰত এটাও দাঁত বিচাৰি পাবি খবৰ আছে ইয়াৰ পৰা চিগাৰেটটো লৈ আন মোৰ ওচৰলৈ দাদা থেংক ইউ বাহ ঐ তই মাল খাৱ নাই নেখাওঁ দাদা কি সঁচাই সঁচাই দাদা বেটা তই কি সেই ভাতৰ লগত আলু দাইল তেল নিমখ নাখাও নেকি অ' না কি কৰ এইবোৰ কি মাল নহয় নেকি আৰে মাল নহয় নেকি হয় দাদা তেতিয়াহ'লে সেইবোৰ কি মাল নহয় ভাই এনেই চালা 94% লৈ আহিছে মাল এবেগ ভাই কাৰণে ঢালিলে ঢালিছে ন এয়া পেক ৰেডি বেগ ৰেডি মাল পেক ঢলাৰ আগত এইটো দে আৰু বছক চিগাৰেটটো জ্বলাই দে হেল্ল' গুড আৰু জ্বলা বছক চিগাৰেট জ্বলাই দে জ্বলাই দে গুড আৰু ধৰি চাৰি জ্বলাই আনিবি হ'ব ভাই বহ এই দোস্ত এই খানা মই খোৱা আগত ইয়াক बोलो वैसे खाना भाई মুখ দে अरे खाना ইয়াক খোৱা না यार माल बैग खुआई बोले वो দে ओए जोश ঐ माल बैग ढाली दे मुखत जल्दी ना खाए माल बैग मुखत ढाली दे अरे ढाली दे ना বাহ মা খা নাই দাদা নাই খা নাই নেখাওঁ দাদা अरे ना मुखे से ढाली दे ना নাই নেখাওঁ দাদা আরে अरे साला হোস্টেলত আহি যাও খা खाना भाई নাই দাদা अरे की कम भाई ओए खाना खा जूस बिल्कुल कोई নাই নেখাওঁ নাই নেখাওঁ एक पैक এ ঢালি দে এ ঢালি দে अरे भाई खाना भाई ইয়াৰ ঘৰ ইয়াৰ एक पैक खा ভাল মৰি যাব ভাল লাগিব নাই দাদা চেটাবোৰ দূৰ হৈ যাব নাই আৰে দাদা খুৱাই দে না ভাই ধৰ ধৰ ইয়াত ধৰ মুখখন ধৰ নাই এই জয় নাই দাদা খাব লাগিব ধৰ ধৰ তই খাব লাগিব খা খা খালে দেতাই খাবই লাগিব এয়া দেখ কিছ আমার বেরে খালে খা খা বস বস ভাই না খা সব হ'ব ভাই হ'ব সব খা এদিনে আৰু ভাই এদিনে খাইছে লাগু ভাই নকিয়া সব খা আরে খাহি খা ভাল লাগিছে না নাই দাদা আপোনালোকে কিন্তু এনেকুৱা কৰিব নালাগিছিল আপোনালোকক বহুত ভাল পাওঁ বহুত সন্মান কৰোঁ আপোনালোকে কিন্তু এনেকুৱা কৰিব নালাগিছিল দাদা হ'ব দে বৰ আমাক সন্মান কৰাটো ওলাইছে চালা ভাল পায় ঐ তোৰ বাপে মৰিলে না মায়ে মৰিলে তই কান্দিছ যে দাদা আপোনালোকে কিন্তু ভাল কাম কৰা নাই কাইলৈ মই প্ৰিন্সিপাল ছাৰক লগাই দিম ঐ দাদা
কি কলি আকৌ বা কচোন তোৰ বাপে প্ৰিন্সিপালে ঘেণ্টা কৰিব নোৱাৰে এই হয় না কি কিবা এটা কৰ Tata, Dhena, Kita, Dhena, Tara kata ketika nada. Hei, hei, Nas. Nas na, oi. নাই দাদা মই নাচিব নাজানো Hei, তই নাচিব নাজানো যদি আঁঠু কাঢ়ি কাণত হৈ থাক আঁঠু কাৰণে গুড় খাওঁ কামত ধৰ ধৰিছে নাই আৰে ধৰিছে নাই কামত ধৰ সাবাস ঠিক আছে তহঁতে লাজ নাই তহঁতক ইমান নটিচ দিয়া পাছতো তহঁতে এইবিলাক কাম কৰি গৈছ চৰি ছাৰ আজিও পৰা এনেকুৱা কাম নকৰো ছাৰ কি কলি মাফ তহঁতৰ কাৰণে যোৱা বছৰ এজন মেধাৱী ছাত্ৰই ইয়াত প্ৰাণ হেৰুবলগীয়া হৈছিল ভাগ্য ভাল আছিল তহঁত পিখাচ কেইটাই বাচি গলি তহঁতৰ কমপ্লেইন বহুতবাৰ পাই থৈছোঁ মই আজিহে হাতেলতে ধৰা পেলালোঁ চাওঁ তহঁতৰ চাৰ্টিফিকেট দে কি কৰিলে ছাৰ চৰি ছাৰ তহঁতক বহুত দিনৰ পৰা মই চাই আছিলোঁ পালি নহয় মজাটো এতিয়া খালি কৰি এবাৰ বন্ধুসকল ভিডিঅ'টো চাই কেনেকুৱা পালে আমাৰ ভিডিঅ'টো সম্পূৰ্ণ কাল্পনিক এই ভিডিঅ'টো আমি ৰেগিঙৰ ওপৰত বনাইছোঁ আজিকালি এনে ধৰণৰ ঘটনা ঘটি আছে এনে ধৰণৰ কাম যাতে কোনেও পুনৰাবৃত্তি নকৰে তাৰ আমি অনুৰোধ কৰিছোঁ ৰেগিঙৰ কবলত পৰি বহুতো মেধাৱী ছাত্ৰ ছাত্ৰীৰ মৃত্যু হৈছে সেয়ে তেনেকুৱা ঘটনা যাতে নঘটক তাৰেই আমি ক্ষুদ্ৰ প্ৰচেষ্টা কৰিছোঁ সেয়ে আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক আৰু যদিহে ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এনে ধৰণৰ নতুন ভিডিঅ' আপোনালোকলৈ আনি থাকিম ধন্যবাদ হাঁহি থাকক আৰু হহুৱাই থাকক ধন্যবাদ